So hey guys, welcome back to my channel Soko Vlogs. So bolok ami video aram korto aji mane belagotku belak mane into dibole chesta korisu aru sak mane kenekwa dunia thata je apnalokok loi goi asu aru aji mane bogali bihu hokuluke hubetcha janaisu bahut beshi to etia bolok tenale video tumi aram korto etia goi asu apnaloke sak mane kenekwa dunia that goi asu এতিয়া মোৰ লগত কোন আছে আপোনালোকে জানে না আমাৰ নগৰ ষ্টাৰ যিটো ইউটিউব চেনেল আছে তো দাদা ভালনে ভাল ভাল তোমাৰ মোৰো ভাল তো দাদা আপোনাৰ লগত মানে দাদা অলপ হেলমেটটো পিন্ধিলে ভাল আছে তো দাদা আজি আপুনি ক'ত যাব মই বজাৰত এটিএম আহিছোঁ নিউ ভিডিঅ'টো কেতিয়া আহিব দাদা নিউ ভিডিঅ' মইতো ৰেগুলাৰে দিওঁ ন আজি ৰোষ্ট আহিব কাইলৈ আকৌ ব্লগ আহিব আৰু চ' সকলোৱে দাদাৰ ভিডিঅ'টো চাব নিউ ভিডিঅ'টো দাদাৰ লগত মানে লগ হৈ বহুত ভাল লাগে লগ পাই আৰু তেওঁৰ চেনেলটো চাবা আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব চাবিকুৰ ব্লগটো ন তো চাব সকলোৱে ছাপোৰ্ট কৰিব তাকো চ' দাদাক মই বহুত ভাল পাওঁ তো আগৰ পৰা দাদাক ভিডিঅ' থেংক ইউ চাওঁ তো দাদাৰ লগত আজি ফাইনেলি মিট হৈ গ'ল তো মানে মই ক'বলৈ ভাষা নাই কেনেকৈ ক'ম মানে তো দাদা মোৰো ভাল লাগিল দিয়া লগ পাই ভালকৈ ভিডিঅ' বনাই থাকিব অ'কে দাদা দিয়া ঠিক আছে দিয়া অ'কে তো এতিয়া আপোনালোকে চালে দাদাৰ লগত মিট হৈ গ'ল তো ফাইনেলি আৰু কেতিয়াবা দাদাৰ লগত লগ কৰিম তো ঠিক আছে সব বন্ধুসকল বিহু লাগিছে না ইয়া চাওক উৰুকাৰ মানে ঘৰটো বনোৱা হৈ আছে আৰু আপোনালোকে চাওক মানে কেনেকুৱা ধুনীয়াকৈ ঘৰটো সজোৱা হৈছে তো বলক মোৰ লগত ভিডিঅ'টো আমি আৰম্ভ কৰোঁ চ' ৱেলকাম টু উৰুকা আৰু এতিয়া মই মানে যাবলৈ চেষ্টা কৰিম আৰু চাওক মানে কেনেকুৱা ধুনীয়া ঠাই আৰু মানে যিটো পাৰফৰ্মেঞ্চৰ কাৰণে টেষ্টটো বনাইছে তাতো গৈ আছোঁ তো ভিডিঅ'টো চাই থাকক আপোনালোকে আৰু ইয়াতে মানে মহৰ যুঁজ চলি আছে চাওক বন্ধুসকল কেনেকুৱা ইয়া হৈছে মেজি আৰু কালি জ্বলোৱা হ'ব আৰু আপোনালোকে চাওক এইফালে কি আছে হৈছে নাও আপোনালোকে চাওক আৰু ইয়াতে মাছ আছে আপোনালোকে চাব পাৰে বন্ধুসকল তো ইয়াতে ভিতৰত পিনি যাব নোৱাৰি চাগে আৰু আপোনালোকে চাওক কেনেকুৱা ধুনীয়াকৈ সজোৱা হৈ আছে ইয়াতে মানে লিখা আছে আমি একেখন নাৱৰে যাত্ৰী দিয়াৰ মজা কালি হ'ব ফাংচনটো ইয়াতে আপোনালোকে চাওক বন্ধুসকল ইয়াতে ফাংচনটো হ'ব কালি আৰু আপোনালোকে চাওক মানে ফাংচনৰ কাৰণে ইয়াতে ভোগালী উৎসৱ পাণ খেলা বজাৰ তো ইয়াতে হ'ব আপোনালোকে চাওক বন্ধুসকল ভোগালী বিহু যে হ'ব আপোনালোকে পাগল হৈ যাব চালে তো এই ভিডিঅ'টো সকলোৱে মানে ফুল ৱাচ কৰক তেনেহ'লে গম পাব ইয়াতে আহি মানে গম পাইছে মানে ইয়াতে চাওক তাঁতশাল অসমীয়া আৰু বন্ধুসকল ইয়াতে আপোনালোকে চাব বহাৰো ঠাই বনাইছে আৰু ইয়া হৈছে তাঁতশাল চাওক আৰু দেয়াৰ ফুলৰ পুলিয়ে ৰোৱা নহয় মানে এইটো আনিছে আপোনালোকে চাওক কেনেকুৱা ধুনীয়াকৈ বনোৱা হৈ আছে আৰু এতিয়া আপোনালোকক মানে ভিতৰ পিনে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু চাওক বন্ধুসকল কেনেকুৱা ধুনীয়াকৈ বনোৱা হৈছে আৰু বন্ধুসকল আপোনালোকে চালে পাগল হৈ যাব আৰু ওপৰ পিনি অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ধুনীয়া মানে বেলাঘৰটো সজোৱা হৈ আছে আৰু সেইফালে আছে মেজি আৰু তাত মানে ফাংচনটো হ'ব কালি তো আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰি আছোঁ আৰু চাওক মানে কেনেকুৱা ধুনীয়া আৰু এতিয়া মানে বন্ধুসকল আপোনালোকক ওপৰ পিনি দেখাবলৈ চেষ্টা কৰিম তো বলক এইটো কি বস্তু আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু এইফালে গৈ আছে ছাগলী আৰু হাঁহ মানে এইটো গেম এটা হ'ব গেমৰ ৰুল মতে যোনে জিকিব তাৰ দিয়া হ'ব হাঁহ আৰু ছাগলী দিয়াৰ মজা সেইটো হৈছে মেজি চাব পাৰে ইয়াতে মানে কিমান ধৰণৰ দোকান আছে আপোনালোকে চাব কি বিচাৰে সেয়া পাব আপোনালোকে কিনো বন্ধুসকল পিছফালৰ পৰা আপোনালোকক ভিডিঅ' দেখাই আছোঁ আৰু চাওক মানে কেনেকুৱা দোকান মানে আজি এতিয়ালৈকে কমপ্লিট অহা নাই তো আহি যাব লাহেকৈ আৰু এতিয়া খাব লাগে লাৰু পিঠা মেইন তো এতিয়া লাৰু পিঠা খাবলৈ গৈ আছোঁ চাই থাকক আপোনালোকে আৰু ইয়াতে আছে গামোচা তো বলক মোৰ লগত আপোনালোকে ভিডিঅ'টো আৰম্ভ কৰোঁ ফাইনেলি আৰম্ভ হৈ গ'ল আৰু আপোনালোকে লাইক ঠক দো আৰু ইয়াতে মানে বিভিন্ন কালচাৰ সমগ্ৰ মানে কাপোৰ আছে এতিয়া মানে ইয়াতে বেছি নাই কাপোৰটো লাহে লাহে আহি যাব আৰু চাওক কেনেকুৱা ভিউটো আৰু এতিয়া গৈ আছোঁ ভিতৰ আৰু তাৰ পৰা আহি আছে ভোগালী বিহু চাবলৈ তো এতিয়া টাইমটো কিমান হ'ল বে দিয়াৰ বন্ধুসকল ইয়াতে চাওকচোন কেনেকুৱা ধুনীয়া কালচাৰসমূহৰ বস্তু আছে আৰু এতিয়া মানে আপোনালোকে চালে পাগল হৈ যাব আৰু সেইফালৰ পৰা ভিউটো আপোনালোকক দেখাই আছোঁ
চাওক মানে কেনেকুৱা ধুনীয়া ভিউ আৰু এতিয়া আপোনালোকক মানে ভিউটো দেখাবলৈ চেষ্টা কৰি আছোঁ চাওক কেনেকুৱা ধুনীয়া ভিউ আৰু এতিয়া মানে ফাংচনটো কেতিয়া হয় এইটো আপোনালোকক দেখাইছোঁ আৰু এতিয়া চাওক মানে কিবা এটা মেজিক মানে গেমটো হ'ব তো গেমটোৰ কাৰণে আপোনালোকে অপেক্ষা কৰক তেনেহ'লে গম পাব মানে এতিয়ালৈকে সকলো দোকানবিলাক এতিয়ালৈকে আহি পোৱা নাই তো আহিলওক আপোনালোকক দেখাইছোঁ আৰু এতিয়া মানে কিবা এটা খাই লওঁ চাই থাকক আপোনালোকে নাৰিকলৰ লাড়ু ৱাও আৰু পিঠা মানে আল্টিমেট মানে বন্ধুসকল ইয়াতে মানে সকলোকেইটা দোকান আহি পোৱা নাই আৰু লাহে লাহে আহি যাব আৰু চাওক মানে মানুহবিলাকে লাহে লাহে আহিছে আৰু ফাংচনটো ৰাতি হ'ব কিন্তু আপোনালোকক মানে দুৰ্গাবাৰ কথাটো হ'ল যে ৰাতি মই ইয়াতে ৰাখিব নোৱাৰিম তেতিয়া ডাইৰেক্ট ঘৰত যাব লাগে আপোনালোকে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিওঁ বাই বাই গাইজ এতিয়া মানে বেক চাইডৰ পৰা বেলাঘৰটো আপোনালোকক দেখাই আছোঁ আৰু এতিয়া আপোনালোকক সন্মুখৰ পৰা আপোনালোকক দেখাই আছোঁ আৰু অলৰেডি মই ভিডিঅ' পিনি গৈছোঁ আপোনালোকে চাইছে চাগে ভিডিঅ'টো আৰু আপোনালোকক আৰু বন্ধুসকল আপোনালোকে চাব পাৰে ইয়াতে হৈ আছে মহৰ যুঁজ দিয়া চাওক বেলাঘৰটো কেনেকুৱা ধুনীয়া আৰু সেই তাত মানে টেষ্টটো বনোৱা হৈ আছে তো এয়া হৈছে বেলাঘৰ আৰু সেয়া হৈছে টেষ্ট দিয়াৰ ফাংচন হ'ব আৰু এতিয়া মানে আপোনালোকক ভিউটো দেখাই আছোঁ চাওক মানে দোকানসমূহৰ ভিউ আৰু এতিয়া মানে গেটৰ সন্মুখৰ পৰা আপোনালোকক জুম কৰি দেখাই আছোঁ চাওক কেনেকুৱা ধুনীয়াকৈ ভোগালী মেলা চাওক আৰু মানে এনেকুৱা মঞ্চতে জুবিন দা আৰু পাপন দা মানে গান গাই জুমি চাই তো ইয়াতে চাওক মানে কেনেকুৱা ধুনীয়া ঠাই আৰু ইয়াতে বোলে ফাংচন চলিব তো বৰক মানে দিয়া আৰু চাই থাকক আপোনালোকে